এবছৰীয়া হ'ল আসাম পাত্ৰিকা এনি7। বিগত বৰ্ষৰ 5 জুনত প্ৰতিষ্ঠা হৈছিল ৱেব পৰ্টেলটো। অসম পত্ৰিকা নৰ্থ ইষ্ট 7 উত্তৰ সন্ধানৰ। কামৰূপ জিলাৰ ৰঙিয়া মহকুমাৰ অন্তৰ্গত কয়াত এগৰাকী উদীয়মান যুৱক হীৰকজ্যোতি কলিতাৰ পৃষ্ঠপোষকতাত প্ৰতিষ্ঠা হৈছিল নিউজ পৰ্টেলটো। গ্ৰামাঞ্চলৰ বোকাপানীৰ সুবাসত প্ৰতিষ্ঠা হোৱা নিউজ পৰ্টেলটোৱে আজি এটা বৰ্ষ অতিক্ৰম কৰিলে। তদুপলক্ষে আজি পুৱাই স্থানীয় কয়া আৰক্ষী থানাত কেইবাজনো বিশিষ্ট ব্যক্তিয়ে বৃক্ষৰোপণ কৰাৰ পিছতে কাৰ্যালয়ৰ উদ্বোধন, কেইজনমান বিশিষ্ট যুৱকৰ সাক্ষাৎকাৰ গ্ৰহণ আদিৰ লগতে আলোচনা সভা আদি অনুষ্ঠিত কৰে। নমস্কাৰ সকলো আসাম পাত্ৰিকা এনি7ৰ কৰ্মকৰ্তা, লগতে আমাৰ বাৰ্তাজীৱী সংঘৰ সভাপতি নৰেন শৰ্মাদা। ইয়াৰ লগত জড়িত প্ৰায় মই 6 মাহেই হ'ল আৰু 6 মাহত ইয়াতে বহুত কিবা কিবি শিকিলোঁ। মই এগৰাকী জাৰ্নেলিজমৰে ছাত্ৰী হয় আৰু বৰ্তমান ইয়াৰ লগত কাম কৰি পেলাই আৰু আগলৈ ভালকৈ কাম কৰিম বুলি এটা দৃঢ় প্ৰতিজ্ঞা থাকিল, যাতে সকলোৱে আমি আমাৰ আসাম পাত্ৰিকাৰ যিটো এটা পৰ্টেল বুলিয়ে ক'লোঁ, এই পৰ্টেলক যাতে আগলৈও আমি আগবঢ়াই নিব পাৰোঁ, সকলোৱে যাতে আমি একেলগে কাম কৰোঁ, সেয়া আশা থাকিল। বহুত ভাল লাগিছে। বহুত কষ্ট কৰি এই নিউজ চেনেলটো আমি ৰাইজৰ মাজলৈ উলিয়াই আনিছোঁ। বহুত ঘাত প্ৰতিঘাতৰ মাজেৰে কাম কৰি আছোঁ আৰু আগলৈও যাতে সকলো ৰাইজে আমাক আশীৰ্বাদ কৰি চেনেলটো আগবাঢ়ি যোৱাত সহায় কৰে, তাৰে কামনা কৰিছোঁ। আমাৰ এতিয়া 12জন মান আছে, গোটেই অসমতে আছে, সম্ভাৱনা আছে। এই কামটোত বৰ সুখী হৈছোঁ, আপোনালোকক শুভেচ্ছা জনাইছোঁ। আজিকালি নিউজ পৰ্টেলবিলাকৰ খুব ৰেচপনচিবিলিটি আছে, দায়িত্ব আছে, চেলেঞ্জ আছে, প্ৰত্যাহ্বান আছে। এই প্ৰত্যাহ্বান নেওচি তেওঁলোকে যিবোৰ সংবাদ পৰিৱেশন কৰে, সেইটো যাতে সমাজৰ মংগলকামী উদ্দেশ্যত হয়। আজিকালি কিছুমান নিগেটিভিটিও আহিছে, ধৰক কিছুমান টাৰ্গেট কৰি নিউজ কৰিলে সমাজত অলপ বিৰূপ প্ৰতিক্ৰিয়া হয়। যিটো পাৰপাছত, যিটো সংবাদে সমাজক উপকাৰ কৰে, মংগল হয়, সেই নিউজটোকে বেছি প্ৰাধান্য দিব লাগে। আৰু তেওঁলোকৰ এবছৰ হোৱা উপলক্ষে মই শুভেচ্ছা জনাইছোঁ। এই চেনেলটো দুপে যাতে উন্নতি কৰে আৰু জনসাধাৰণৰ মাজত, হৃদয়ৰ মাজত স্থান লাভ কৰে, তাৰ বাবে মই কামনা কৰিছোঁ আৰু আপোনালোকক প্ৰায়কৈ শুভেচ্ছা জনাই মই বিদায় মাৰিছোঁ। বৃক্ষৰোপণ কাৰ্যসূচীত উপস্থিত থকা জ্যেষ্ঠ গগন কলিতাদেৱ, এনি পত্ৰিকাৰ জ্যেষ্ঠ সাংবাদিক শৰ্মাদেৱ, লগতে মোৰ ভাতৃপ্ৰতিম লহকৰদেৱ, জৰিয়তে আজি আপোনালোকৰ আসাম পত্ৰিকাৰ জৰিয়তে যিটো বৃক্ষৰোপণ কাৰ্যসূচী কৰিছে, এই কাৰ্যসূচীত মই খুবেই সুখী হৈছোঁ। কিয়নো গছ থাকিলেহে মানুহ থাকিব, আৰু যদি গছ নাথাকে তেতিয়া মানুহো নাথাকে। এই পৃথিৱীখন ভাৰসাম্য বজাই ৰাখিবলৈ গছ গছনি বিশেষকৈ প্ৰয়োজন, আৰু আমাৰ জাতীয় জীৱনৰ লগত গছ গছনি বিশেষকৈ প্ৰয়োজন। সেয়েহে আপোনালোকে যিটো কাৰ্যসূচী আজি গ্ৰহণ কৰিছে, এই কাৰ্যসূচীত যাতে খুব সুন্দৰভাৱে ফলৱতী হওক আৰু ভৱিষ্যতে আপোনালোকৰ নিউজ চেনেলটো যাতে পপুলাৰ হওক, জনসাধাৰণৰ মাজত যাতে বিয়পি যাওক। আৰু আপোনালোকৰ আগৰ বক্তাই কৈ গৈছে যে যিটো আমাৰ ইতিবাচক সেইবোৰ গুৰুত্ব দিব আৰু নেতিবাচকবোৰ অলপ এৰি চলিব। সেয়েহে মই সমূহ সদস্যক, নিউজৰ সমূহ সদস্যক বৃক্ষৰোপণৰ জৰিয়তে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু এটা ভাল হৈছে প্ৰগ্ৰামটো ডেট, কালি এনভাইৰনমেণ্টেল ডে, বিশ্ব পাৰিবাৰিক। নিউজ ডেস্ক ৰিপৰ্ট, আসাম পাত্ৰিকা এনি7। অসম পত্ৰিকা নৰ্থ ইষ্ট 7 উত্তৰ সন্ধানৰ।